ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন দিন নিৰ্বাচন অনুষ্ঠিত হ'ব অহা 8 জুনত সামৰিক পৰিষদীয় ভোট কেন্দ্ৰিক ভোটাৰ ৰাইজৰ ক্ষোভ শীঘ্ৰে ৰাস্তা নিৰ্মাণ কৰি নিদিলে প্ৰদান নহ'ব ভোট নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰগজ্যোতি শৰ্মা এতিয়া পাইছোঁ অসমীয়া প্ৰাইম টাইমৰ ভিতৰত বাতৰিলৈ অহা 8 জুনত হ'ব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন ইতিমধ্যে এক জাননী যোগে অসম নিৰ্বাচন আয়োগৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে ইতিমধ্যে অসম নিৰ্বাচন আয়োগৰ তৰফৰ পৰা 12 মে'ত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত জাননী প্ৰকাশ কৰে জাননী মতে পূব তথা পশ্চিম কাৰ্বি আংলং জিলাৰ 26টা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থিত্বৰ মনোনয়ন পত্ৰ দাখিলৰ শেষ তাৰিখ 23 মে' মনোনয়ন পত্ৰসমূহৰ পৰীক্ষা হ'ব 24 মে' সেইমতে নিৰ্বাচন আয়োগে মনোনয়ন প্ৰত্যাহাৰৰ দিন 24 মে'ত নিৰ্ধাৰণ কৰা হৈছে আনহাতে অহা 8 জুনত নিৰ্বাচন সম্পন্ন হোৱাৰ ঠিক 4 দিনৰ পিছত অৰ্থাৎ 12 জুনত ঘোষণা হ'ব নিৰ্বাচনীৰ ফলাফল ইপিনে নিৰ্বাচনৰ সন্দৰ্ভত অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ পৰা জাননী প্ৰকাশ মাত্ৰে এক সংবাদমেল আয়োজন কৰি কোন পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীয়ে ক'ত মনোনয়ন দাখিল কৰিব এই সন্দৰ্ভত বিতংভাৱে জানিব দিয়ে State Election Commission issue কৰিছে accordingly যেটো date of notification of election হেতু হ'ব 12 May মানে আজি আৰু যেটো nomination কৰাৰ last date হ'ব হেতু হ'ব 23rd of May আৰু যিখিনি আমি nomination paper পাম সেইখিনিৰ scrutiny আমি 24 তাৰিখে কৰিম আৰু যদি কোনো ক্যান্ডিডেটে তেওঁলোকৰ নমিনেশন উইথড্ৰ কৰিব বিচাৰে হেতু তেওঁলোকে 24 তাৰিখে কৰিব পাৰিব পাবলিকেশন অফ লিষ্ট অফ ভ্যালিড নমিনেশনস হেতু আমি 24 তাৰিখে কৰিম আৰু যেটো পোলিং হ'ব পোলিংটো 8 জুন তাৰিখত হ'ব ৰাতিপুৱা 7:30 বজাৰ পৰা সন্ধিয়া 4:30 বজালৈকে আৰু যেটো কাউন্টিং হ'ব কাউন্টিংটো 12 তাৰিখে হ'ব ৰাতিপুৱা 8 বজাৰ পৰা আৰু ইফেক্টিভলি আজিৰ পৰাই যেটো এমসিসি হয় মডেল কোড অফ কন্ডাক্ট হেতু আমাৰ কাৰ্বি আংলঙত লাগু হৈছে আৰু অলৰেডি আমাৰ ফালৰ পৰা আমাৰ যি 10টা এমএসসি কনস্টিটুৱেন্সি পৰে তাৰ কাৰণে যিখন ফৰ্ম 1 নোটিস অফ ইলেকশন হয় এটো অলৰেডি আমি ইস্যু কৰিছো সো ইয়াতে যিসকল আমাৰ 10টা এমএসসি কাৰণে অথৰাইজ অফিচাৰ আছে তেওঁলোকক আমাৰ ডিপি অফিস ক্যাম্পাসতে 10টা প্লেস 10টা ৰুম আমি ডেডিকেট কৰি দিছো যেটো অলৰেডি যিখন ফৰ্ম 1 আছে তাত মেনশনো আছে সো যিসকল ক্যান্ডিডেট আছে তেওঁলোকে এই প্লেসত আহি পেলাই তেওঁলোকৰ নমিনেশনটো দাখিল কৰিব পাৰিব so that is the basic information regarding the election notification my gutegita MSC karone nomination to put fill up korbo paribo aru authorized officer kun moi hetu ebar janai disu 10 number hawra ghator karone rajesh terang ADC teo jitu amar 20 number room ase deputy commissioner officer tate aki nomination fill up korbo paribo tar pisot 11 number lampar MSC karone Sri Saifullah Khan our officer ADC হয় তেওঁ আৰু room number 21 DC officer room number 21 nomination paper file কৰিব পাৰিব আৰু 12 number ফুলনি MSC কাৰণে authorized officer হ'ব জিলজিলি 1000 তেওঁ ভিডিও হাওৰাকাট হয় আৰু room number 5 deputy commissioner officer room number 5 nomination লোৱা হ'ব 13 number Langpin MSC karone Dhiraj Kumar Jain ADC amar officer ADC hoy teo authorized officer Langpin karone aru 12 number room deputy commissioner officer 12 number room nomination loa hobo Nupur 14 number Kharkhanti MSC karone Nupur Bora assistant commissioner DC office teo authorized officer aru room number 16 deputy commissioner officer room number 16
নমিনেশ্যন লোৱা হ'ব 15 নম্বৰ মহামায়া MSc কনষ্টিটুৱেঞ্চিৰ কাৰণে কুলিমতলি জিমি এছিষ্টেণ্ট কমিশ্যনাৰ DC অফিচ তেওঁ অথৰাইজ অফিচাৰ হ'ব আৰু 17 নম্বৰ ৰুমত মানে নমিনেশ্যনবিলাক লোৱা হ'ব তাৰপিছত 16 নম্বৰ নমাটি MSc কনষ্টিটুৱেঞ্চিৰ কাৰণে গুঞ্জন শৰ্মা এছিষ্টেণ্ট কমিশ্যনাৰ DC অফিচ তেওঁ অথৰাইজ অফিচাৰ হ'ব আৰু ৰুম নম্বৰ 18 DC অফিচ তাতে নমিনেশ্যন লোৱা হ'ব 18 নম্বৰ লুম্বাজং শশীকান্ত টিমু PDDRDA অৰুণ একটা ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ আমৰিং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত উপিলাংছত ভোট কেন্দ্ৰৰ অধীনৰ ভোটাৰ ৰাইজৰ সকিয়নি নিৰ্বাচনৰ আগে আগে পথ নিৰ্মাণ কৰি নিদিলে বিৰত থাকিব ভোট পতনৰ পৰা বিগত 4 বছৰ পূৰ্বে টিম কাৰ্বি আংলঙৰ সৈতে CM ডক্টৰ তুলিৰাম ৰোংহাং আমৰিং পৰিষদীয় সমষ্টিৰ উপিলাংছত উপস্থিত হৈ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে 4 বছৰ আগতে স্থাপন কৰা আধাৰশিলা উৱলি যোৱাৰ পথত কিন্তু পথ নিৰ্মাণৰ বাবে মনত নপৰিল পৰিষদীয় চৰকাৰ ফলত বছৰ বছৰ ধৰি বাৰিষা আহিলে যাতায়াতত অবৰ্ণনীয় কষ্ট সন্মুখীন হয় উপিলাংছ নিবাসী আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে যে এজাক বৰষুণতে বোকাময় হোৱা পথটিৰ মাজে মাজে এয়া একোটা পুখুৰী পথ নহয় যেনিবা কঠীয়াৰ ৰোপৰ বাবে সাজু কৰি দিয়া পথাৰহে উপায়ন্ত ৰাইজে চৰকাৰলৈ আশা এৰি নিজৰ আজাহৰ সুবিধাৰ বাবে ঘৰৰ পৰা ওলাই আহি ভৰ্তি হ'ল পথ নিৰ্মাণ কাৰ্যত ৰাইজে নিজৰ প্ৰচেষ্টাত এইদৰে প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ প্ৰয়াস কৰিছে উল্লেখযোগ্য যে এই পথ নিৰ্মাণ কাৰ্যত সাংবাদিক তথা বিশিষ্ট সমাজসেৱী বীৰেন ইংহিও উপস্থিত হোৱাৰ লগতে ব্যক্তিগতভাৱে অৰ্থৰ বৰঙণি আগবঢ়োৱাটো ৰাইজে শলাগ লয় ইংহিৰ upilangso rata tum yo padap kunalo hiti kolat ke dun orang ni lo ni tum hiti kolat ke dun ke ni tum sungong pusi dak mitang sibi apang hamren si dun hamren jadi gendeng lasi barikha ang bong ni tum dun le pusi mitang le asap dukan isa cibi kawan ni tum se kecirung kecerek pusi pang bong masi ali tali tum se salam ang ton sorkan ra pin mitang si cituk cinghor an sili tum si ceklem dadlo nana cirung momlang kamklem momlo pondalom ni dike nangli tom nangli ka chinia teng pelo te dak upilangso rong sarkar penang kira bahormu kopi pilo ke do non nangli ka chinia teng ke ai sa da plak so rong ra long thang ya ta nang ra pilang so kara sor bang school e do mabe school ahem bang na kimlo ta sar bang avi la so school arta do uluma so school arta ke ya jering piglo sa mak sorong toy tipin lah ante nang upilangso aratu musumar na lo che toy dun ke hamran jer kendeng kiruni la sang selo amreng nan kon TMC bang jok te MBC thori pu bang sta non ni thama chi bang be pong tin tum ge election jog yilo arong tin dak police inter jog yilo pela ali asan on nei nangli tom la dak MSc prek yam ke haidun dolo la song bong pedang le tum aphan nang ke rap muchot la hai towar la pen ka prek war sai mang bong ka chiwang muchot nang tum ning ge du ko mat lo a phang hut ba phang do ha jot milik ba jot milik la ke pakka bang ge la ke pichen la so prang na prang abi a phang ta du ko mat bang phang hala kamle gane pensitron আনপিনে স্থানীয় ৰাইজৰ সকিয়নি যে শীঘ্ৰে পথ নিৰ্মাণ কৰি নিদিলে উপিলাংছ নিবাসীয়ে ভোট প্ৰদান কাৰ্যৰ পৰা বিৰত থাকিব হামিনা প্ৰাফুণ্ডকৰ ৰিপৰ্ট কাট নিউজ সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি কাৰ্বি আংলঙৰ মুখ্য সদস্যৰ টিফুটো 202তম আন্তৰ্জাতিক নাৰ্ছ দিৱস পালন কৰে স্বাস্থ্য বিভাগৰ সৌজন্যত কাৰ্যসূচী অনুসৰি পুৱা প্ৰায় 10 বজাত 202তম আন্তৰ্জাতিক নাৰ্ছ দিৱসৰ উপলক্ষে লেডি অৱ দ্য লেম্প খ্যাত ফ্লোৰেন্স নাইটিংগেলৰ স্মৃতিত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে বন্তি প্ৰজ্বলন কৰে ডক্টৰ দুৰ্গেশ্বৰ সিংনাৰে বন্তি প্ৰজ্বলন কৰি ডক্টৰ সিংনাৰে ৰোগীৰ সেৱাত আজীৱন বৰ্তি হোৱা ফ্লোৰেন্স নাইটিংগেলৰ জীৱন কীৰ্তিৰ ওপৰত আলোকপাত কৰি চমু ভাষণ আগবঢ়ায় মডাৰ্ণ নাৰ্ছিঙৰ গোটেই ব্যৱস্থাটোৱেই কৰিছে কি ফৰেন্স নাইটিংগেল বাইদেউ তেখেতে কৰিলে আৰু আজি ধৰক আপোনালোকৰ যোনখিনি অৱস্থাৰ ট্ৰেইনিং পায় বা কিবা কৰি যোনখিনি ইমান ওপৰলৈ উঠি আহিছে বা আজিকালি আপোনালোকক সকলোৱে ৰেচপেক্ট দি চায়
নাৰ্ছ বাইদেউসকলক সকলোৰে ৰেচপেক্ট পায় এইটো অকলে আমাৰ ফৰেন উল্লেখ্য ডিফু আৰবান হেল্থ চেণ্টাৰে আয়োজন কৰা এই অনুষ্ঠানত প্ৰতিনিধিত্ব কৰে LHS নাৰ্ছ কাদম ৰহাংপিয়ে অনুষ্ঠানত ডক্টৰ বৰহন ইংহি প্ৰমুখ্য ভালে সংখ্যক নাৰ্ছ তথা স্বাস্থ্যকৰ্মী উপস্থিত থাকে ডিফু আৰবান চেণ্টাৰ along International Nursing Day ka party along nili Dr. Dugestering P DIO nakachitong dun long apot si nili ning churo parlo pini la Florence Nightingale amahang ke thegarni 12 May si Kasi ini International Nurses Day kata London nilitum dak di Urban Center along ong edek seta nilitum labangso Florence Nightingale phane nilitum nurse atulge chikimo vek nenji athe lang li pena joksi tir the dakta nurse hygienic modern jitu system nursing la ke alang li kan si ke bang lo alang li ke Florence Nightingale ke founder lo la si alang li na than te kang aron ateng aporom aputhi kan si pini nilitum da ni kuar banalong নিউজ টেক্স ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ